হাই ফ্ৰেণ্ডছ, আজি আপোনালোকক কম এবিধ ঔষধৰ বিষয়ে। আমাৰ নিজৰ ঘৰে আছে বাৰু। সেইবিধ ঔষধ হ'ল পাতেগজা বা দুপৰ টেঙা। আন গছৰ দৰে পাতেগজা এবিধ সৰু গছ। ই যিকোনো ঠাইত গজে। পাতেগজাৰ পাতেৰে গজালি ওলাই থাকে বাবে ইয়াক পাতেগজা বা দুপৰ টেঙা বুলি কোৱা হয়। পাতেগজাৰ আন দুটি নাম হৈছে পাতপালেং বা দুপৰ টেঙা। শৰীৰৰ দুয়ো কাষে পাত ওলায়। পাতবোৰ ডাঠ আৰু অধিক ৰসযুক্ত। পাতেগজাৰ পাতবোৰ বটগছৰ নিচিনা। কোনো ঠাইত ইয়াক হিমাগৰ বুলি কয়। দাদা বাইদেউসকল, আহক এতিয়া জানো পাতেগজাৰ কিছু গুণৰ বিষয়ে। পাতেগজা এনে এবিধ গছ যাৰ গাত বহুত গুণ আছে। ই শীতল, শ্লেষ্মানাশক, মলভেদক, বায়ুনাশক, যোনি ৰোগ, তৃষ্ণা, দাহ, অপস্মাৰ ৰোগত হিতকাৰক। ইয়াৰ উপৰিও পাতেগজাৰ প্ৰধান গুণ হৈছে প্ৰস্ৰাৱৰ স্থলী আৰু সম্বোধনকাৰক আৰু অশ্মুৰি বা পাথৰী ৰোগনাশক। ইয়াৰ শক্তি আছে যে উক্ত ৰোগত হোৱা পাথৰ গুৰি কৰি বাহিৰ কৰিব পাৰে। পাথৰ ৰোগ আমাৰ দেহৰ কেইবা ঠাইত হ'ব পাৰে, যেনে যকৃতৰ ভিতৰত থকা প্ৰস্ৰাৱ তৈয়াৰ হোৱা যন্ত্ৰ দুটাৰ ভিতৰত যিকোনো ঠাইৰ পাথৰী ৰোগ পাতেগজা ব্যৱহাৰ কৰিব পাৰে। কাৰণে ইয়াৰ আন এটা নাম হৈছে প্ৰসানভেদী। পাথৰ বেমাৰৰ পাতেগজাৰ পাতৰ ৰস 1 টোলা পৰিমাণে দিনে দুবাৰকৈ নিয়মিত ব্যৱহাৰ কৰিলে কিছুদিনৰ পিছত পাথৰবোৰ গুৰি হৈ প্ৰস্ৰাৱৰ লগত বাহিৰ হৈ যায়। কঠিন প্ৰস্ৰাৱ বেমাৰ অতি কষ্টদায়ক। ই ৰোগত প্ৰস্ৰাৱৰ মাত্ৰা কমি যায় আৰু অতি কষ্টৰে প্ৰস্ৰাৱ ওলায়। প্ৰস্ৰাৱৰ নলীত জ্বলা-পোৰা, দাহ উপসৰ্গ হয়। এনে অৱস্থাত আগতে কোৱাৰ দৰে পাতেগজাৰ পাত সদায় ব্যৱহাৰ কৰিলে 2-3 দিনৰ পিছত ভাল হয়। ইয়াৰ ৰস খাই ভাল কৰিব পাৰি। ইয়াৰ পাত ভালকৈ খুন্দি তলপেটত ভৰণ দিলে 2-3 ঘণ্টা পিছত প্ৰস্ৰাৱ ওলায়। পাতেগজা বায়ুনাশক। উন্মাদ, অপস্মাৰ, টোপনি নহা, চকু ৰঙা পৰা, শৰীৰত দাহ আদি লক্ষণ হ'লে ইয়াৰ পাত বটি তালুত ভৰণ দিলে 100% সফল হয়। এনে অৱস্থাত পাতৰ ৰস ব্যৱহাৰ কৰিব লাগে। পেট উশহি, শৌচ-প্ৰস্ৰাৱ বন্ধ হৈ যন্ত্ৰণা হ'লে ইয়াৰ ৰস ভৰণ ল'লে আৰু ৰস ব্যৱহাৰ কৰিলে ভাল হয়। পাতেগজাৰ উপকাৰিতাৰ এইখিনিয়ে আছিল। যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব, বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, যাতে মই এনেকুৱা ভিডিঅ' আপলোড কৰিলে আপোনাৰ তাত আগত যায়। কিবা জানিবলৈ থাকিলে কমেণ্ট বক্সত কমেণ্ট কৰিব। ধন্যবাদ। ভিডিঅ'টো আছিল ইমানেই।